হাই এভৰিৱান মোৰ নতুন চেনেল চিত্ৰাশ্ৰী শইকীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ এটা মুখত লগোৱা ফেচ পেকৰ নতুন ভিডিঅ' লৈ আহিছোঁ। এই ফেচ পেকটো সানিলে মুখৰ যিটো আমাৰ গ্লো আছে সেইটো বাঢ়ি যায়। কেতিয়াবা আমাৰ স্কিনৰ যিটো টেন বহি যায় বা গ্লোটো কমি যায়, ডাল দেখায়, সেইটো নাইকিয়া হৈ যায়। লগতে যদি আপোনালোকৰ পিগমেণ্টেশ্যন বা আণ্ডাৰ আই ডাৰ্ক চাৰ্কেলছৰ প্ৰব্লেম আছে, বহুতখিনি ভাল পাব এই ফেচ পেকটো ইউজ কৰি। তেতিয়াহ'লে চাওঁচোন বলক কেনেকৈ বনায় এই ফেচ পেকটো। ইয়াৰ কাৰণে সৰু চামুচে 2 চামুচ পিঠাগুড়ি লৈছোঁ। পিঠাগুড়ি বা চাউল আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়, স্কিনত গ্লো আনে। যদি আপোনালোকৰ স্কিনত পিগমেণ্টেশ্যনৰ প্ৰব্লেম আছে, আণ্ডাৰ আই ডাৰ্ক চাৰ্কেলছ আছে, বহুত ভাল হয় পিঠাগুড়ি আমাৰ স্কিনৰ কাৰণে। আৰু পিঠাগুড়িখিনি যিমানেই মিহি হয় সিমানেই ভাল হয়, কাৰণ অকণমান গোটা হৈ থাকিলে আমি স্কিনত হয়তো দুখ পাব পাৰোঁ। সেইকাৰণে যিমান ফাইন পাউডাৰ কৰি পিচিব পাৰি সিমান ফাইন পাউডাৰ কৰি পিচিব। সৰু চামুচেৰে 1 চামুচ ময়দা লৈছোঁ। ই ছানবাৰ্ণ হ'লে তাক ঠিক কৰাত সহায় কৰে। লগতে ইয়াত ভিটামিন ই থাকে, যি আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। 1/4 চামুচ হালধি লৈছোঁ। হালধিটো বহুত ভাল হয় স্কিনৰ কাৰণে, নকলেও হ'ব, বহুত উপকাৰী বস্তু হয়। ই মেইনলি আমাৰ স্কিনত কিবা দাগ থাকিলে সেই দাগটোক যোৱা সহায় কৰে, স্কিনটোক ৰিলেক্স কৰে, মুঠতে বহুত ভাল হয়। আৰু সৰু চামুচেৰে 1/2 চামুচ ঘিউ লৈছোঁ। গৰু ঘিউ হয়, দেশী ঘি। দেশী ঘিটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়, স্কিনটোক বহুত হাইড্ৰেশ্যন দিয়ে, লগতে স্কিনটোক স্মুথো কৰে। যিসকলৰ অইলি স্কিন হয় ঘিউটো ইউজ নকৰিব, নহ'লে বেছি অইলি টাইপ লাগিব। এই ফেচ পেকটো বনাওঁতে আপোনালোকে ঘিউ সলনি ৰ'জ ৱাটাৰ দিয়ে গোটেই মিক্সাৰটো বনাই ল'ব। ড্ৰাই স্কিনৰ মানুহখিনিও ৰ'জ ৱাটাৰ দিব পাৰিব। আৰু এতিয়া ৰ'জ ৱাটাৰ দিয়ে মই গোটেইখিনি ভালদৰে সানি লৈছোঁ, মানে মিক্স কৰি লৈছোঁ, সানি লোৱা নাই, মিক্স কৰি লৈছোঁ মই। অলপ অলপকৈ ৰ'জ ৱাটাৰ দি পেলাই, মানে গোলাপ জল দি গোটেই মিক্সাৰটো বনাই ল'লোঁ। এয়া চাওক, এনেকুৱা কনচিষ্টেঞ্চি হ'ব লাগিব। এয়া এইখিনি আমাৰ ফেচ পেক ৰেডি হৈ গ'ল। এনেকুৱা কিবা ফেচ পেক লগোৱাৰ আগতে নহয়, মুখখন একেবাৰে চাফা কৰি ল'ব, ফেচ ৱাছ দি ভালকৈ ক্লিন কৰি ল'ব। আৰু তাৰপাছত চাফা মুখত একো নলগোৱাকৈ ক্লিনকৈ এই ফেচ পেকটো মই লগাই দিম। আৰু এই ফেচ পেকটো মই হাতেদি ইউজ কৰিছোঁ, আপোনালোকে ব্ৰাছেদি ইউজ কৰিব পাৰে। মই হাতেদি বেছি কমফৰ্টেবল পাওঁ, সেইকাৰণে হাতেদি ইউজ কৰোঁ। গোটেই মুখখনতে ভালদৰে সানি ল'ব। ডিঙিটো সানি দিব, কাৰণ আমাৰ মুখৰ লগত ডিঙি স্কিন টোনটো মিলাটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু হাততো সানিব পাৰে, কাৰণ হাতখিনিও আমাৰ ছানবাৰ্ণ হয় বহুত। আজি মই 3/4 স্লিপছ আছে কাৰণে গোটেইখন সানিব পৰা নাই, পাৰিলে গোটেই হাতখনতে সানি ল'ব। এয়া গোটেইখিনি সনা হৈ গ'ল, এতিয়া নেচাৰেলি ড্ৰাই হ'ব দিম। এয়া চব ফেচ পেকটো শুকালে, কিন্তু একেবাৰে কৰকৰীয়া মৰাকৈ শুকুৱাই নেপেলাব, অকণমান ডেম থাকিব দিব। তাৰপাছত অকণমান পানী লৈ লাহে লাহে মোহাৰি দিছোঁ, যাতে স্কিনত থকা ডেড চেলছ সেইবোৰো উঠি যায় আৰু মুখখন বহুত স্মুথ লাগে। বেছি প্ৰেছাৰ দি নঘঁহিব, স্কিনত দুখ পাব, নহ'লে একদম লাইটকৈ ঘঁহিব। মেইনলি ড্ৰাই স্কিনৰ মানুহখিনিয়ে একেবাৰে লাইট প্ৰেছাৰ দি ঘঁহিব। এইধৰণে একেধৰণে ডিঙিটো ঘঁহি ল'ব। এতিয়া ভালদৰে ফেচ ৱাছ দি মই গোটেই মুখখন ৱাছ কৰি ল'ম। হাই এভৰিৱান, মই মুখখন ভালদৰে ফেচ ৱাছ দি ধুই দিলোঁ। আপোনাৰ যেনেকুৱা স্কিন টাইপ হয় তেনেকুৱা ধৰণৰ ফেচ ৱাছেদি ধুই দিব মুখখন। বেছি ড্ৰাই টাইপ হ'লে, বেছি ষ্ট্ৰং যিবোৰ ফেচ ৱাছ থাকে সেইবোৰ এভইড কৰিব, নহ'লে বেছি ড্ৰাই কৰি নিয়ে স্কিনটো আমাৰ। আৰু ফেচ ৱাছ কৰাৰ পিছত ভালদৰে স্কিনটো মইশ্চাৰাইজ কৰি দিলোঁ, যিটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে, স্কিনৰ কাৰণে। আৰু চাওক, স্কিনত নিজে এটা গ্ল' অহা নিচিনা হৈছে। একো সনা নাই মুখত, অকল ক্ৰীম সানি আহিছোঁ। এয়া চব নিজে এটা গ্ল' অহা নিচিনা হৈছে। ট্ৰাই কৰিবচোন, এইটো 90% মানুহৰ কাৰণে ইফেক্টিভ হ'ব। ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগিলে কমেণ্টত জনাব। আৰু যদি ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। হাই এভৰিৱান, চিত্ৰাশ্ৰী কিটচেনৰ চব ভুল হৈ গৈছে। চিত্ৰাশ্ৰী কিটচেন গৈ পেলাই চিত্ৰাশ্ৰী কিটচেন বুলিয়ে কওঁ মই। বেছিকৈ এনেকুৱা হৈ গৈছে, বেছিকৈ দেখাই নাই কেমেৰা। মজাই কেলে ও বদমাছ কৰিছে মিছিকে। নাথাকে।